Good morning, guys. আমি যাব ওলাইছো আমাৰ পেকিং হৈ গ'ল এতিয়া ট্ৰেইন আছে ৰমানদাও ৰেডি তো আমি এতিয়া ৰুম এৰিম ৰঙিয়া যাম ডাইৰেক্ট এতিয়া ট্ৰেইন আছে তো ভাল লাগিলে বেছি দিন থাকিব নোৱাৰিলোঁ এদিনৰ কাৰণে আহিলোঁ বহুত ভাল লাগিলে থাকি আৰু নেক্সট টাইম কেতিয়াবা আৰু আহিম সময় সুবিধা এনেকৈ মিলিলে তো এতিয়া যাওঁ আমি ষ্টেচনলৈ যাওঁ বলক ইয়াৰ পৰা আমি এতিয়া ই ৰিক্সা ল'ম ই ৰিক্সাত ধুনীয়াকৈ 10 মিনিট 15 মিনিটৰ ৰাস্তা তো বলক আমি ই ৰিক্সা পালোঁ এতিয়া গৈ আছোঁ ষ্টেচন এয়া আমি আহি পালোঁ শিৱসাগৰ ষ্টেচন ৰেলৱে ষ্টেচন শিৱসাগৰ টাউন এইটো চাওক কি ধুনীয়া ৰংঘৰৰ আৰ্হিতে বনোৱা হৈছে এইটো এতিয়া টিকেট কাটিব আহিছোঁ চাওক কাউণ্টাৰ ষ্টেচন এইটো আপোনালোকক দেখা ৰ'ব টিকেট দিয়া নাই খোলা নাই দেখা নাই বেছি ডাঙৰ নহয় এইটো কিন্তু ধুনীয়া শিৱসাগৰ ষ্টেচন ধুনীয়া ন ষ্টেচনটো এয়া ট্ৰেইন সোমাইছে ষ্টেচনত আপোনালোকে দেখিছেই চাগে তো আমিও এতিয়া বহিব চিট পালোঁ ধুনীয়াকৈ একদম ছাইডৰ চিট দুটা লৈ লৈছোঁ আৰু মানে দিনত এতিয়া জাৰ্ণি কৰি ভাল লাগিব এয়া গাড়ীও ষ্টাৰ্ট দিলে ট্ৰেইন ষ্টেচনৰ পৰা এৰিলে আৰু বেছি সময় নালাগে গৈ পাওঁতে ধৰক আপোনাৰ 12 ঘণ্টা 10-11 ঘণ্টা লাগে আপোনাৰ ডিব্ৰুগড়ৰ পৰা আহে ট্ৰেইনখন আমি ইয়াতে শিৱসাগৰ টাউন ষ্টেচনত 6:30টাত চাৰে 8টা বজাৰ পৰা ট্ৰেইন পাইছোঁ 8:30টাৰ পৰা সেইফালে গৈ পাওঁতে আপোনাৰ 7:30মান বাজে ৰঙিয়া গৈ পাওঁতে আৰু মানে ট্ৰেইন জাৰ্ণি দিনত কৰিলে বহুত ভাল লাগে এইবিলাক চাওকচোন চাই গৈ থাকিব পাৰি আৰু এইবিলাক কাম চৰাই আমাৰ সেইফালে নায়ে এইফালে বহুত কাম চৰাই দেখিছোঁ এটা কিবা বিহু গান আছিলে নহয় কাম চৰাই ধুনীয়া কিবা এনেকুৱা চামথিং মনত নাই বাৰু আৰু এইফালে বহুত কাম চৰাই দেখিছোঁ মানে আমাৰ সেইফালে দেখাই নাপাওঁ এইটো তো এই জংঘলৰ মাজে মাজে গৈ থাকিব ট্ৰেইনখন বিৰাটেই ভাল লাগিব জাৰ্ণিটো এইফালে চাওকচোন ইমান ডাঙৰ ডাঙৰ চাহৰ বাগিচা মানে কি আৰু আপাৰ আছাম মানে চাহৰ বাগিচা চাহৰ কাৰণে অসম সেয়া আমি ফৰকাটিং ষ্টেচন আহি পালোঁ মই মানে যোৱাকালি ৰাতিয়ে মাহীক কৈ থৈ দিছিলোঁ যে অলপ খোৱা বস্তু দিয়াৰ কাৰণে এই ষ্টেচনৰ ওচৰতে ঘৰ তো ট্ৰেইনখন অলপ জল্দি আহি পালে আমাক এয়া চাওকচোন কি দি পঠাইছে এইটো হ'ল পিঁয়াজ ভোট জলকীয়া আৰু এইটো হ'ল চিকেন মানে পোলাও দিয়াৰ কথা কৈছিলোঁ আনবক্সিং ভিডিঅ' পোলাও এইটো পোলাও ৰাতিপুৱাৰ পৰা খোৱা দিছিলোঁ ভোক লাগিলে দুয়ো বঢ়িয়াকৈ খাই দিলোঁ চিকেন আৰু পোলাও এতিয়া ট্ৰেইন আকৌ ষ্টাৰ্ট দিছে আমি গৈ আছোঁ এয়া আমি লামডিং পালোঁ লামডিং এয়া আমি এতিয়া লামডিং এৰিলোঁ ট্ৰেইনত আহিলে মোৰ এইটো বস্তুৱে ভাল লাগে মানে খোৱা বস্তু আহিয়ে থাকে 5 মিনিটৰ মূৰে মূৰে এটা এটা খোৱা বস্তু এতিয়া আমি জালমুড়ি খাওঁ যিমান আহিব খাই গৈ থাকিম আপোনালোককো দেখাম যিমান পাৰোঁ সেইকাৰণে মই ট্ৰেইন জাৰ্ণি কৰি ভাল পাওঁ আৰু মেইনলি নন এচিত ট্ৰেভেল কৰি বেছি ভাল লাগে বহুত মানুহো লগ পোৱা যায় ভাল লাগে কিন্তু নন এচিত হেৰি কৰিলে আপোনাৰ লোকেল জেগাত নন এচিত ট্ৰেভেল কৰিলে বেছিয়ে ভাল লাগে আজিকালি নাৰিকল চাৰিকল নিদিয়ে নেকি ৰাখিলে মানুহ হাত লগাই লগাই খাই থাকে তাক কৰ্মত খাম চিংৰা আৰু লাল চাহ এই চাপি টিকলা টিকলা চিংৰা ৰমানদাক নিদিওঁ আমি জাগিৰোড ষ্টেচন শুকান মাছ গন্ধাইছে জাগিৰোডত শুকান মাছৰ হেৰি আছে নহয় ডাঙৰ বজাৰ আছে অঁ এয়া জাগিৰোড
আমি ৰঙিয়া পাব আৰু বেছি দূৰ নাই আৰু এতিয়া আহি পালোঁ এইটো চাওক গুৱাহাটী ৰেলৱে ৱৰ্কশ্বপ এইটো চাওক নতুন ডাব্বা বঢ়িয়া লগা হৈছে আমি এতিয়া গুৱাহাটী ষ্টেচনৰ ভিতৰত সোমালোঁ প্লেটফৰ্ম চাগে সেইটো চাইডে দিছে নাই নাই প্লেটফৰ্ম মোৰ ফালে দিছে নেকি নিদিলে মোৰ ফালে প্লেটফৰ্ম হেৰি ষ্টেচন আহি পালোঁ চাওক কি ধুনীয়া হাই ফাই বনাইছে আজিকালি গুৱাহাটী ষ্টেচনটো এই গুৱাহাটীত ৰৈ ৰৈ বৰ লাগি গ'ল সেই ৰমান্দা চাওক কি বহি লৈছে আমি এতিয়া কফি খাওঁ আৰু পেটিছ খাওঁ গাড়ী ষ্টাৰ্ট দিব আৰু 10-15 মিনিট পিছত আমি এতিয়া ব্ৰহ্মপুত্ৰ নদী পালোঁ চাওক কি ধুনীয়া লগা হৈছে ব্ৰহ্মপুত্ৰ শিৱসাগৰ যাত্ৰা সামৰি মাৰি ৰঙিয়া আহি পালোঁ আমি এতিয়া নামো আৰু ট্ৰেইন হেৰি হ'লে এই চাওকচোন ৰমান্দাই জানো যাব নাপায় সেনেকৈ একদম ৰখি আছে ৰাস্তাত ট্ৰেইন গোটেই খালী এইয়া আমাকে থ'ব ৰঙিয়া হৈছে 2-4জন মানুহ আছে মাত্ৰ তো আৰু নেক্সট ট্ৰিপত গ'লে আকৌ ভিডিঅ' লগ পাম আপোনালোকক চাই দিব